হাই গাইজ, মই আজি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম এখন তেল টেংকাৰ কেনেধৰণে লোডিং কৰা হয় আৰু কেনেধৰণে আনলোডিং কৰা হয় আৰু এখন তেল টেংকাৰত কিমান পৰিমাণৰ তেল লৈ যোৱা হয় আৰু কেনেধৰণে খালী কৰা হয়। এই সকলো সবিশেষ আপোনালোকক আজি মই দেখুৱাবলৈ চেষ্টা কৰিম। যদি মোৰ ভিডিঅ'টো চাই ভাল পায়, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইজ, এখন দেখিছে 10 চকীয়া ভাৰত পেট্ৰলিয়ামৰ তেল টেংকাৰ হয় আৰু এখন 10 চকীয়া তেল টেংকাৰত 20,000 তেল একেবাৰতে লৈ যোৱা হয় আৰু 20,000 লিটাৰ যদি ওজনৰ হিচাপত চাবলৈ যাওঁ, 20,000 লিটাৰত ওজন প্ৰায় 15 টন মান হয়। ইয়াতে দেখিছে আপোনালোকে 20,000 লিটাৰ এই টেংকিটো 5টা ভাগত বিভক্ত কৰা হৈছে। এইটো হৈছে কেম্প 1, কেম্প 2, কেম্প 3, কেম্প 4, কেম্প 5, 5টা ভাগত বিভক্ত কৰা হৈছে। এইটো কাৰণে কৰা হৈছে ইয়াৰ প্ৰত্যেকটো চেম্বাৰৰে মাজত এখন পাৰ্টিশ্যন ছিষ্টেম দিয়া আছে। পাৰ্টিশ্যন ছিষ্টেমটো এইকাৰণে দিয়া আছে ইয়াত যাতে এখন টেংকাৰত যাতে তেল ডিপুৰ প্ৰয়োজন মতে ডিজেল, পেট্ৰল দুইবিধ পৰিমাণৰ সামগ্ৰী একেবাৰতে এখন টেংকিত লৈ যাব পাৰি, তাৰ বাবে এই ছিষ্টেমটো কৰি দিয়া হৈছে। প্ৰত্যেকটো চেম্বাৰ 4,000 লিটাৰত বিভক্ত কৰা হৈছে, মানে 4,000কৈ হ'লে 4,000, 4,000, 4,000, 4,000, 4,000, মানে 5টা চেম্বাৰ আপোনাৰ 4,000কৈ 20,000 লিটাৰত বিভক্ত কৰা হৈছে। তেনেহ'লে আমাৰ দ্বিতীয় চেপ্টাৰটো হ'ল এখন টেংকাৰ কেনেধৰণে লোডিং কৰা হয়। বলক আমি ওপৰভাগ চাম কেনেধৰণে টেংকাৰখন লোডিং কৰা হয়। আপোনালোকে দেখিছে ইয়াত তলত যিধৰণে প্ৰত্যেকটো 5টা চেম্বাৰ আপোনালোকক ছিষ্টেম দেখুৱালোঁ, ঠিক তেনেধৰণে প্ৰত্যেকটো চেম্বাৰৰ ওপৰতো 5টা চেম্বাৰৰ 5টা ঢাকন ছিষ্টেম দিয়া আছে। 1, 2, 3, 4, 5 প্ৰত্যেকটো চেম্বাৰে বেলেগ বেলেগ ঢাকন ছিষ্টেম দিয়া আছে। তেনেহ'লে আমি এটা ঢাকন খুলি দেখুৱাম আপোনালোকক কেনেধৰণে লোডিং কৰা হয়। মই এই এটা চেম্বাৰৰ ঢাকন খুলি দেখুৱাইছোঁ আপোনালোকক। ইয়াত দেখিছে আপোনালোকে, ইয়াতে এইটো হ'ল আপোনাৰ লোডিং পাইপ বুলি, এইটো আপোনাৰ এইফালেদি তেলটো লোডিং কৰা হয় আৰু এইটো হ'ল আপোনাৰ ইয়াতে ডিপ হ'ল বুলি কোৱা হয়। ইয়াতে মেজাৰমেণ্ট কৰা হয়, জোখা হয় কিমান পৰিমাণৰ তেল আছে, তেল ঠিকে আছে নে নাই, নে কমিছে নেকি, এই সকলো এই পাইপলাইন এই পাইপডালেদি আপোনাৰ ইয়াতে মেজাৰমেণ্ট কৰা হয়। আৰু এইটো হ'ল ইমাৰ্জেঞ্চি কেপ বুলি কোৱা হয়। এইটো লোডিং কৰোঁতে বা খালী কৰোঁতে ইয়াক খুলি দিয়া হয়। এইটো হ'ল ইমাৰ্জেঞ্চি কেপ আৰু এইটো কোৱা হয় PVC কেপ। ভিতৰত যিটো এই ঢাকন সকলো ঢাকন বন্ধ কৰি দিয়াৰ পাছত ভিতৰত যিটো গেছ ইয়াত উৎপন্ন হয়, এই গেছটো এই PVC কেপটোৰ জৰিয়তে বাহিৰলৈ ওলাই যায়। গতিকে ইয়াক কোৱা হয় PVC কেপ। আৰু এইটো হ'ল লোডিং পাইপ, এইফালেদি তেল লোডিং কৰা হয়। আৰু এইটো হ'ল ডিপ পাইপ, ইয়াতো মেজাৰমেণ্ট কৰা হয়, জোখা হয়। আৰু এইটো হ'ল ইমাৰ্জেঞ্চি কেপ বুলি কোৱা হয়। গতিকে নেক্সট চেপ্টাৰটো হ'ল কেনেধৰণে টেংকাৰখন খালী কৰা হয়। তো সবিশেষ আমি নেক্সট পৰ্যায়টোলৈ যাওঁ বলক। তো গাইজ, আপোনালোকে ওপৰত যিধৰণে দেখিলে প্ৰত্যেক 5টা চেম্বাৰৰ 5খন ঢাকন ছিষ্টেম যিধৰণে দেখিলে, ইয়াতো আপোনাৰ দেখিছে 5টা চেম্বাৰৰ প্ৰত্যেকৰে এক্সট্ৰা পাইপলাইন ছিষ্টেম দিয়া আছে ইয়াতে। আৰু ইয়াতে প্ৰত্যেকটো চেম্বাৰে 5টা বেলেগ বেলেগ ভেল্ভ ছিষ্টেম দিয়া আছে, মানে যাতে খালী কৰোঁতেও কোনো অসুবিধা নহয়। প্ৰত্যেকটো চেম্বাৰৰে প্ৰত্যেকটো বেলেগ বেলেগ পাইপলাইন ছিষ্টেম দিয়া আছে। আৰু ইয়াৰ লগত আপোনাৰ আণ্ডাৰগ্ৰাউণ্ড তেল ডিপুৰ যিটো আণ্ডাৰগ্ৰাউণ্ড টেংকি থাকে, তাৰ লগত এক্সট্ৰা পাইপ সংলগ্ন কৰি সেই তেলসমূহ খালী কৰা হয়। ঠিক তেনেধৰণে যাতে খালী কৰোঁতেও কোনো ধৰণৰ যাতে অসুবিধা নহয়, সেইকাৰণে এই ছিষ্টেম কৰা হৈছে। যেনে ধৰক 1, 2, 3ত যদি আপুনি ডিজেল লোডিং আছে, 4, 5ত যদি পেট্ৰল লোডিং আছে, ইয়াতে প্ৰত্যেকটো এক্সট্ৰা ছিষ্টেমত খালী কৰাৰ ব্যৱস্থা আছে। আপোনাৰ প্ৰত্যেকৰে এক্সট্ৰা ভেল্ভ ছিষ্টেম দিয়া আছে। আৰু ইয়াতে পাইপ সংলগ্ন কৰাৰ পিছত আপোনাৰ ইয়াতে ভেল্ভ ছিষ্টেম আছে, ভেল্ভটো খুলি দিয়া হয় আৰু তেলটো অট'মেটিকলি আণ্ডাৰগ্ৰাউণ্ড টেংকিলৈ গুচি যায় আৰু গাড়ীখন খালী হৈ যায়। তো গাইজ, আজি ক'বলগীয়া বিষয় ইমানেই। যদি ভিডিঅ'টো চাই মোৰ ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।